हेलो बंधु बान्धवीসকল আজি আমি এটা চিকেন বিৰিয়ানিৰ ৰেচিপি লৈ আহিছোঁ ইয়া চিকেন 750 গ্ৰাম আছে ইয়াতে এতিয়া আপোনালোকে চাই থাকিব সবচে প্ৰথমে ইয়া আমি চাউলটো ইয়াত দি দিম পানী মোটামুটি গৰম হৈছে ইয়া সবচে প্ৰথমে আমি তেজপাত আৰু গোটা গৰম মছলা या ढाली दी दिलो या पानी गरम हो गई इतना आम इतना चाउल दी दीसो इतना चाउल आम लड़ाई थकिम और चाउल मोटामुटी 70 পৰা 75% बॉयल हम दीम इते तार पिছত आम नमाई थई दीम और इतना आम पियाज फ्राई करें सबसे प्रथमे इतना आम केराहीत तेल दी दीसो और पियाजखिनि फ्राई करी आगतियाকৈ थई दिम तार पिছত चाई থাকিব इतना आम भातটো माजे माजे लड़ाई थकिम নহলে तलत लागि যাব পাৰে সেইকাৰণে माजे माजे लड़ाई थकिम और बॉयल হৈছে নে নাই চাই থাকিম আমি দুইফালে দিছো এতিয়া আমি ইয়াত তেলত पियाज तो फ्राई कर लम पियाज पियाज तो ब्राउन कलर नहालैके आम फ्राई करें आमार भात तो एक चाई लैसो प्राय सिद्ध होइसे आमार 70% सिद्ध हो गई इतना आम इक बंध कर थई दिम और भात तो यार नुमाई थई दिम और इफाले आमार पियाजखिनिও मोटामुटी ब्राउन कलर हो आहिसेहि और अकमान फ्राई होवार पिছত पियाजखिनि नुमाई थई दिम तार पिছত चाई থাকিব या गाइस चाওক আজি भात तो इतना आम नुमाई थई दिलो और लगते आमार पियाजखिनिও ब्राउन कलर हो गई इतना इको आम नुमाई थई दिम और यार पिছত आम चिकेनर फाले आहिम और ये जी पियाज आम नुमाई थम यार तेलखिनि आम आमार मांसत व्यवहार करिम चाब या आम আজি कुकारते मांसটো फ्राई कर लम और हुइसेल দিব লাগিব ইয়াক और आमार जी पियाज फ्राई करार पिছত तेलটো रৈ आছিলে সেইখিনি তেলে आम ইয়াত व्यवहार करिছো এতিয়া आमार तेलखिनि गरम হৈছে এটা सबसे प्रथम आम पियाज दी दिम इतना अकमान और पियाज तो भालक लड़ाई थकिम फ्राई नहालैके आमार पियाज तो पकी गई इतना आम इतना बिलाही दी दिम आपनालोके दही दिबो पारे किन्तु आज मैं दही निदिलो बिलाहीरे बनाओ बिलाहीखिनि पियाजर লগত ভালকৈ লৰাই থাকিম এতিয়া আমি ইয়াত মাংসখিনি দি দিছো ইয়াক লৰাই থাকিম और यार लगते लगे लगे आम यात दिम अकमान हालधि पाउडार तार पिছত अकमान जीरा गुड़ी अकमान निमख प्रयोजन अनुसरी और अकमान गरम मसला पाउडार गरम मसला पाउडार अकमाने दिम पिছত और अकमान দিব লাগিব और एबार आम दिम आदा নহৰু जी पेस्ट बनाई थई दिसिलो या गोटेइखिनि आम दी दिसो इतना याक आम धुनियाকৈ लड़ाई थकिम या मांसটো आमार मोटामुटी फ्राई हो आछे एक लड़ाई दिसो और एबार इतना आम दिम अकमान
লাল মিৰ্চ পাউডাৰ কাশ্মীৰী লাল মিৰ্চ পাউডাৰ যেটো কয় ইয়াৰ পিছতে আমি দি দিম অকণমান বিৰিয়ানী মছলা চিকেন বিৰিয়ানী মছলা ইয়াক লাৰি দিম মোটামুটি এইটো কম ফ্লেমত ফ্ৰাই কৰি আছোঁ আৰু 5 মিনিটমান ফ্ৰাই কৰাৰ পিছত অকণমান পানী দিম ইয়াৰ মাংসটো মোটামুটি ফ্ৰাই হৈ গ'ল এতিয়া আমি ইয়াত পানী অকণমান দিম পানী বৰ বেছি নহয় অকণমান পানী আৰু ইয়াক অকণমান পিছতে আমি চিটি মাৰিবলৈ এৰি দিম মোটামুটি 4টা 5টা চিটি যাব দিম যাতে মাংসটো ভালদৰে পকি যায় ইয়াৰ মাংসটো আমাৰ যেটো পানী দিছিলোঁ তলি আহিছে এতিয়া ইয়াক আমি ঢাকন দি দিছোঁ 4-5টা চিটি যাবলৈ দি দিম আমাৰ 5 নম্বৰ হুইচেল গ'ল এতিয়া আমি এক বন্ধ কৰি থৈ দিছোঁ এক বন্ধ কৰি দিলোঁ এয়া আমাৰ কুকাৰ ঠাণ্ডা হৈ গৈছে এতিয়া খুলি দিছোঁ চাওঁ ওয়াও কি ধুনীয়া ফ্লেভাৰ হৈছে এতিয়া আমি গেছটো অন কৰি দিছোঁ অকণমান লাৰি দিছোঁ ইয়াত পানী অকণমান বেছি আছে এতিয়া আমি অকণমান তাক মানে বইল কৰিম আৰু ইয়াৰ লগতে আমি ইয়াত জলকীয়া কেইটামান দি দিছোঁ একচুয়ালি বাচ্চাই খাব নোৱাৰে সেই কাৰণে জলকীয়া আমি আগতে দিয়া নাছিল তে বটাই দি দিছোঁ আৰু অকণমান ধনিয়াৰ পাত আৰু ইয়াক লৰাই দিছোঁ এইবাৰ আমি আমাৰ ভাতটো আমি 3টা ষ্টেপত ইয়াত থৈ দিম প্ৰথমে চাব এইবাৰ ইয়াত আমি যেটো সবচে প্ৰথমে পিয়াজ ফ্ৰাই কৰি থৈছিলোঁ এই পিয়াজটো অকণমান দি দিম আৰু লগতে অকণমান বিৰিয়ানী মছলা চাৰিওফালে ঘূৰাই দিছোঁ আৰু ইয়াত অকণমান ধনিয়া পাউডাৰ ধনিয়া পাত আৰু অকণমান এটোৰ কোনো সাইড এফেক্ট নাই ফুড কালাৰটো একচুয়ালি দিলেও দিব পাৰি আৰু নিদিলেও নিদিব পাৰি কালাৰটো অলপ ভাতটো আমাৰ দেখাত ভাল লগা কৰে ইয়াৰ ওপৰত আকৌ আমি ভাত দি দিছোঁ ভাতটো পেক কৰি দিম চাৰিওফালে এইবাৰ আমি ইয়াৰ ওপৰত যিখিনি আমাৰ ফ্ৰাই কৰি থোৱা পিয়াজ আছে গোটেইখিনি দি দিছোঁ চাৰিওফালে দি দিম আৰু অকণমান বিৰিয়ানী মছলা আৰু ফ্ৰুট কালাৰটো আৰু লগতে আমি অকণমান ইয়াত 1 চামুচ ঘি দি দিছোঁ ঘিটো দিলেও দিব পাৰি বা নিদিলেও নাই এটো প্ৰয়োজন অনুসৰি কিছুমানে দিব পাৰে নিদিবও পাৰে মই বৰ বিশেষ নিদিও 1 চামুচ ঘি দি দিছোঁ ঘিটো দি কিনে আমি ইয়াক এতিয়া বন্ধ কৰি থৈ দিম আৰু ফ্লেমটো একদম লো ফ্লেমত কমসে কম 5 মিনিট ইয়াক ৰাখিব লাগিব আমি ঢাকনটো মাৰি কিনে 5 মিনিট লো ফ্লেমত ইয়াক বন্ধ কৰি থৈ দিছোঁ এতিয়া আমাৰ মোটামুটি 5 মিনিট হৈ গ'ল লো ফ্লেমত এটা খুলি চাইছোঁ এতিয়া আমাৰ অকমান যেটো চাউলটো সিদ্ধ হোৱা নাছিলে 70% এটা যিখিনি তলত আমাৰ জুস আছিলে সেই জুলখনি দি গোটেইখিনি সিদ্ধ হৈ যাব
আৰু এয়া আমাৰ বিৰিয়ানী কমপ্লিট হৈ গ'ল এতিয়া আমি ইয়াক সাৰ্ভ কৰিম চাওক ৰাইজ কি ধুনীয়া কালাৰ হৈছে আপোনালোকে এনেকৈ বনাই চাব যদি ভাল লাগে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব লগতে যিসকল ব্যক্তি নতুনকৈ আহিছে তেওঁলোকে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ চাওক কি ধুনীয়া কালাৰ আহিছে এনেকৈ বনাই খালে আপুনিও কেতিয়াবা বহুত টেষ্ট পাব